ও বৰষা পথাৰত ও ভনীতিৰহে তই খালাবাই থাকিমে একালি মৰালৈ চাজিব যাবানে ও ভনীতিৰহে তই লানি উঠতে মিচিকিয়া তোমাৰে ঐ কাৰণে মৰম আছুতীয়া তোমাৰে ঐ কাৰণে মৰম আছুতীয়া ঐ সঁচাকৈ সুধিছো ও ভনীতিৰহে তই যাবানে নোযোৱা কাম কৰে বিজনেছ আছে কি নাম তেখেতৰ কি বৰুৱা ইছাম আপোনাৰ মানুহজন শ্যাম সুন্দৰ বৰুৱা আমি মোটামুটি একে বংশতে পৰিম বুজিছে মোৰ মানুহজনৰ নাম ভাস্কৰ বৰুৱা ভাস্কৰ বৰুৱা হিট একদম আচ্ছা শুনকচোন এতিয়া বৰুৱা পৰিয়াল একেলগে এখন গাড়ীত ফুৰিব যাব লাগিব বুজিছে আপোনাৰ হাজবেণ্ডৰ কি গাড়ী আছে আজিৰ পৰা নুঠো বুলি ক'ব তোমাৰ গাড়ীত নুঠো যোৱা আজিৰ পৰা মোৰ নিজৰ গাড়ী হ'ল আপুনি চিটি চেণ্টাৰৰ শ্বপিং ফেষ্টিভেলত আপুনি বিজয়ী হৈছে আৰু এখন গাড়ী পাইছে সুজুকি এছ ক্ৰছ মই লাকি ড্ৰ কৰিবলৈ মোক মাতিছিলে গতিকে মই নামটো তোলোতে আপোনাৰ নাম ওলাইছে এতিয়া মোক কিবা খুৱাব লাগিব এতিয়া মই চিটি চেণ্টাৰত আছো আপুনি এতিয়া আহিব নোৱাৰিব চাগে নে পাৰিব মই কণ্টেক্ট কৰি আছো বাৰু আপোনাৰে নম্বৰ ন নহয় এইটো চিটি চেণ্টাৰৰে নম্বৰ হেৰি শুনা তোমাক এতিয়া পুৰা চিটি চেণ্টাৰে শুনি আছে আৰু কেইটামানে খুব গালিও দি আছে এইজনীয়েহে পালে মই নাপালো গাড়ীখন বুলি কৰিলো 15,000 টকাৰ বজাৰ মই নাপালো বুলি বা যি হওক কংগ্ৰেচুলেশ্যনছ থেংক ইউ সঁচাকৈ আপুনি বৰ সৌভাগ্যৱতী এনে কুস্তিখনত শুনাচোন তোমাৰ যে কুস্তিখনত গ্ৰহবিলাক ক'ত কেনেকে আছে মোক পিছত জনাবাচোন মই সেইটো বাৰু ঠিকে আছে আপুনি কল কৰিছে মই সেইটো মই একদম মানে কপি আয়দেহি ভালে থাকক গাড়ীখন লৈ খুব ঘূৰক আৰু খালি এটা কথা মোক কথা এটা দিব লাগিব হয় গাড়ীখন লৈ পেলাই গাড়ী শিকিব লাগিব কিন্তু চলাবলৈ